নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি হৈছে দশমী আৰু দশমীৰ বাবে আজি দেৱী দুৰ্গা বিসৰ্জন দিয়া হ'ব। আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আমাৰ ইয়াত দেৱী দুৰ্গা বিসৰ্জন কেনেকৈ দিয়া হয় আৰু সকলোৱে দেখুৱাই থাকিম। চ' গাইজ ভিডিঅ'টো চাই থাকিব আৰু যিসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ ব্লগ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আজি হৈছে বিজয়া দশমী আৰু আজি দেৱী বিসৰ্জন দিব। আৰু যোনটো আগতে যেনেকৈ মানুহ হয় এইবাৰ সেনেকৈ মানুহ হোৱা নাই আৰু এইবাৰ মানুহ বহুত কম হৈছে। আৰু আমাৰো আহিবলৈ মন নাছিলে, মোৰো আহিবলৈ মন নাছিলে, কিন্তু এনেই আহিলোঁ আৰু ওলাই মেলি ঘৰত থাকি মনটো ভাল নালাগে। চ' বন্ধুসকল, ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু যিসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চ' বন্ধুসকল, ভিডিঅ'টো চাই থাকক। আৰু প্ৰত্যেকখন দুৰ্গা পূজাই জুবিন দাৰ এখন ফটো এইবাৰ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে প্ৰত্যেকটো পূজা মণ্ডপত লগাইছিলে। আৰু জুবিন দাৰ ফটোখন দেখিলে কিবা এটা বহুত বেয়া লাগি যায় মনটো। জুবিন দাৰ ঘটনাৰ লগত জড়িত যিসকল ব্যক্তি জড়িত আছে সকলোকে শাস্তি দিয়াটো আমি বিচাৰোঁ, ফাঁচি দিয়াটো বিচাৰোঁ আমি। গতিকে জুবিন দা যদি আছে ভালে থাকক আৰু জুবিন দা আমাৰ সদায় আমাৰ অন্তৰত সদায় থাকিব, আমাৰ হৃদয়ত সদায় থাকিব আৰু যেতিয়ালৈকে আমি জীয়াই থাকিম জুবিন দাৰ গাত শুনিয়ে থাকিম। চ' জয় জুবিন দা। আৰু এয়া চাওক, জুবিন দা প্ৰত্যেকখন জুবিন দাক এনেকৈ শ্ৰদ্ধাঞ্জলি দিছে আৰু তাত নোহোৱা নোপোজা ঘটনা। আৰু আমাক এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন দাই অতি সোনকালে ন্যায় দিব লাগে জুবিন দাক, আৰু আমাক ন্যায় লাগে। আৰু এটা ন্যায় জুবিন দাৰ নিচিনা ব্যক্তি যদি ন্যায় নাপাব, গতিকে ন্যায় হৈছে জাষ্টিছ ফৰ জুবিন দা বুলি আমি কিয় লিখিবলগীয়া হৈছে। গতিকে ন্যায় আমাক সোনকালে লাগে। গতিকে জয় জুবিন দা, জয় অসম। চ' গাইজ আজিলৈ ভিডিঅ'টো ইমানত সমাপ্ত কৰিলোঁ। চ' গাইজ আজিলৈ বাই বাই।